আমি এতিয়া মিলেটৰ কথা পাতিম। মিলেটৰ নাম কোনে কোনে শুনিছে? নাই শুনা? বহুত এটা স্পেচিয়েল খাদ্যবস্তু হয়। স্পেচিয়েলটো নহয়, বহুত আগৰ পৰা মানুহ খাই আছিলে, কিন্তু মাজতে কোনো তাৰ ভেলু নোহোৱা হৈ গৈছিলে। এতিয়া গভৰ্ণমেণ্টে বহুত ধুনীয়া ইনিচিয়েটিভ লৈছে। মিলেট মিছন, অসম মিলেট মিছন, তাৰপিছত ইণ্টাৰনেশ্যনেলি মানে গ্ল'বেলি মিলেটক লৈ কাম কৰি আছে। আৰু সৌভাগ্যৰ কথা যে মিলেটৰ উৎপত্তি ভাৰতৰ পৰাই মিলেটৰ উৎপত্তি হৈছিলে। আৰু এই ভাৰততে বিভিন্ন ধৰণৰ মিলেটৰ খেতি কৰা হৈছিলে। আৰু মিলেট খাই মানুহ বহুত ভাল আছিলে, সুস্থ আছিলে। লাহে লাহে মানুহ কি হৈ গ'ল, চাউল আৰু গমৰ পিনে অলপমান ঢোল মাৰিলে। সেইকাৰণে চাউল গম খাই এতিয়া এনেকুৱা হৈ গৈছে বিভিন্ন ধৰণৰ বেমাৰ, ডায়েবেটিছ, প্ৰেছাৰ, থাইৰইড এইবিলাক আহিব ধৰিলে। এতিয়া লাৰ্জ এমাউণ্টত যেতিয়া মানুহক ঠিক কৰিব লাগে, অকল এটা বস্তু ক'লেতো নহ'ব। সেইকাৰণে এটা চবচে ধুনীয়া বস্তু ওলাইছে বা ডিছকভাৰ কৰিছে, সেইটো হ'ল মিলেট। মিলেট বহুত ধৰণৰ মিলেট হয়। মিলেট এটা শস্য হয়, যেনেকৈ চাউল গম এনেকুৱা এটা মিলেট হয়। চ' মিলেটত কি হয়, তাক কিয় স্পেচিয়েল বুলি কৈছে, যেনেকৈ চাউল বা গমত কি থাকে, কাৰ্বহাইড্ৰেট থাকে, অকল বেছিভাগ কাৰ্বহাইড্ৰেট থাকে, তাতে পুষ্টি কম থাকে। ঠিক আছে, খালি পেট ভৰোৱাতে হেল্প কৰে, এনেকৈ মনত ৰাখিলে হ'ল। কিন্তু এই মিলেটত কাৰ্বহাইড্ৰেটৰ লগে লগে পুষ্টি আছে, যেনেকৈ এমাইনো এচিড বা প্ৰটিন আছে, ভিটামিনছ আছে, মিনাৰেলছ আছে, আৰু বহুত ভাল ধৰণৰ ফাইবাৰ আছে। ফাইবাৰটোৱে চুগাৰ হ'ব নিদিয়ে, প্ৰেছাৰ হ'ব নিদিয়ে, বিভিন্ন ধৰণৰ বেমাৰ হ'ব নিদিয়ে, পেটটো ভৰাই ৰাখে। চ' আমি যদি ভাত খাই আহোঁ ৰাতিপুৱা, সেই ভাত নাখাই যদি অলপ মিলেট খাই আহোঁ, তাৰ লগত চব্জি কম খালেও হ'ব। বুজি পাইছা? খালি অলপ যদি মিলেটো খাই আহোঁ, তেনেহ'লে সেইটো আমাৰ কাৰণে ছুপাৰ ফুড বুলি ক'ব পাৰি। মানে অলপতে বহুত কাম কৰি দিয়ে। চ' মিলেট হয় নিউট্ৰি চিৰিয়েল মানে নিউট্ৰিশ্যনযুক্ত চিৰিয়েল। চিৰিয়েল মানে কি? सास कभी बहुती सीरियल हे सीरियल নহয়, सीरियल মানে শস্য, ইংলিশত सीरियल কয়। মই ৰাগীৰ কথা পাতি আছিলো হয়নে? ৰাগী এটা মিলেট হয়, যাক ইংৰাজীত ফিংগাৰ মিলেট বুলি কোৱা হয়। ফিংগাৰ মিলেট আঙুলিৰ নিচিনা। ঠিক আছে, তো ৰাগীটো বহুতে ইম্পৰ্টেণ্ট হয়, উইমেন ফ্ৰেণ্ডলি হয়, স্পেচিয়েলি উইমেন ফ্ৰেণ্ডলি হয়। কাৰণ উইমেনৰ বা মহিলাসকলৰ যিটো নিড হয়, কেলছিয়াম, আইৰণ ভৰপূৰ পৰিমাণে থাকে ইয়াত। ঠিক আছে, তো এইটো কি কেনেকুৱা পায়, এনেকুৱা হয়, সৰু দানা নিচিনা হয়। ইয়াৰ পৰা আটা বনোৱা হয়। এইটো আটা দেখা পাইছানে? এই আটাৰ পৰা বিভিন্ন ধৰণৰ আমি খাদ্য বনাব পাৰোঁ। ঠিক আছে, এই মানে ইয়াতে বহুত ভাল পৰিমাণে প্ৰটিন আছে। প্ৰটিন কিয় কৈছোঁ, প্ৰটিন চবতে নাথাকে হয়নে? প্ৰটিন খাব লাগে আমি, প্ৰটিনযুক্ত খাদ্য, কিন্তু ইয়াতে ভাল কোৱালিটি, হাই বায়'লজিকেল ভেলু থকা, মানে যিটো বহুত ইম্পৰ্টেণ্ট, সহজতে আমাৰ বডিয়ে ল'ব পাৰে বা বহুত ইম্পৰ্টেণ্ট ফৰ্মত থাকে, সেইটো হ'ল এইবিলাক এমাইনো এচিড ফৰ্মত থাকে। ইমান ডিপত নাযাওঁ। চ' এমাইনো এচিড, মিথিঅনিন, ভেলাইন, লাইচোলিউচিন, তাৰপিছত থ্ৰিঅনিন এইবিলাক থাকে। এইবিলাক আমাৰ চুলি, আমাৰ নাৰ্ভাছ হেল্থৰ কাৰণে খুবেই বেছি ভাল হয়। চুলি, স্কিন, বহুত মানে অভাৰঅল হেল্থৰ কাৰণে খুব বেছি ভাল হয়। আৰু কেলছিয়াম আইৰণটো গমেই পোৱা, কেলছিয়াম আমাৰ কিমান দৰকাৰ, নহ'লে এই 35 বছৰ পিছত লাহে আৰু ভৰি চৰি বিষ আৰম্ভ হৈ যাব। তো ৰাগী কেনেকৈ খাব পাৰি? এতিয়াতো ক'লো ৰাগী বস্তু। এতিয়া ৰাগী বস্তুটো কি? ৰাগী বস্তুটোক আমি বিভিন্ন ধৰণে খাব পাৰোঁ। নিউট্ৰিশ্যনৰ এইটোৱে এটা ধুনীয়া বস্তু যে আমি অকল খাব নকওঁ, কেনেকৈ খাব লাগে সেইটোও কৈছোঁ, যাতে খাব পাৰা হয়নে? খাব নোৱাৰা বস্তু ক'লে কেনেকৈ হ'ব ন? তো প্ৰথমটো হ'ল ৰাগী ৰুটি হিচাপত বহুতে মাল্টিগ্ৰেইন খায়। মই মাল্টিগ্ৰেইন ছাজেষ্ট নকৰিম এতিয়া, আপোনালোকে ৰাগী ৰুটি ল'ব পাৰে হা। ৰাগী ৰুটি বনাব পাৰে, ৰাগীৰ খোলা চাপৰি পিঠা নিচিনাও বনাব পাৰে। ৰুটি বনাবলৈ অলপ অসুবিধা হয়, কাৰণ তাতে বাইণ্ডিং এজেণ্টটো কম আছে। চ' সেইকাৰণে খোলা চাপৰি অলপ পিঁয়াজ জলকীয়া তেনেকৈ দি কেনে আপোনালোকে বনাব পাৰে, খোলা চাপৰি পিঠা নিচিনা বনাব পাৰে। চ' প্ৰথম অপশ্যন সেইটো। আৰু ৰুটিও বনাব পাৰে, অলপ হয় গৰম পানীত বইল কৰি তাতে দিব লাগে। তো মই বুজাই দিম কেনেকৈ বনাব, কিন্তু আপোনালোকে এটা অপশ্যন থাকিলে ইয়াতে। ছেকেণ্ড হ'ল ৰাগী মাল্ট এটা ড্ৰিংক হয়। হৰলিক্স, বনভিটা এইবিলাকক মাৰি দিয়া গুলি আৰু ৰাগী মাল্টক লৈ লোৱা। ঠিক আছে, কাৰণ দামো কম আৰু পুষ্টিও বহুত বেছি। হৰলিক্স এইবিলাকত কোনো ধৰণৰ তেনেকুৱা পুষ্টি নাথাকে, চেনি দি ভৰ্তি হৈ গৈছে এতিয়া হৰলিক্স। ঠিক আছে, পইচা খৰচ কৰি লাভ নাই। তাতকৈ 1 কেজি ৰাগী আটা আপোনালোকে 90 ৰুপিজ মানত পাই যাব। আৰু এইটো মোটামুটি যদি অকলে খায় কোনোবা 3 মাহ 4 মাহ গুচি যাব। ঠিক আছে, 90 ৰুপিজ কিমান কষ্ট ইফেক্টিভ। আৰু চবচে ইম্পৰ্টেণ্ট নিউট্ৰিশ্যন ডেন্স হয়। এইটো কেনেকৈ বনাব মই শ্বেয়াৰ কৰিম। তো এনেকৈ ৰাগী মাল্ট ড্ৰিংক টাইপৰ গাখীৰ দি বনাব পাৰি, ৰাগী লাড়ু বনাব পাৰি। চিৰাৰ লাড়ু, মুড়িৰ লাড়ুটো বহুত খালোঁ, এতিয়া ৰাগী লাড়ু খাই চাওঁ হয়নে? ক'ত পাম ৰাগী?
দোকানত পাম আমাৰ সোহনলালত আছে ইয়াতে তাৰপিছত পতঞ্জলি ষ্ট'ৰত আছে নহ'লে অনলাইন জিন্দাবাদ হয়নে ঠিক আছে সো এইবিলাক সিম্পল আৰু বহুত ৰেচিপি আছে বাস সিম্পলি কেইটামান দেখালে আৰু এটা মিলেটৰ কথা পাতিব খুজিছো মই ৰাগি কিয় দেখাইছো জানানে ৰাগিটো আমাৰ অসমীয়া মিলেট আছিলে মাৰুৱা বুলি কয় ৰাগি ঠিক তেনেকৈ আৰু এটা আমাৰ মিলেট অসমৰে লোকেল কাউনৰ চাউল বা কণী ধান নাম শুনিছা কণী ধান মাহঁতে তোমালোকৰ শুনিছে চাগে ঠিক আছে তো কাউন বা কণী ধান আমাৰ নিজৰে আছে এতিয়া ইংৰাজী মানে লৈ আছে আমাৰ বস্তুবিলাক চ' আমাৰ কি জানা আমি নিজৰ বস্তুক পাত্তা নিদিওঁ যেতিয়ালৈকে বাহিৰা মানুহে ৰেকগনাইজেশ্যন নকৰে হয়নে চ' আমাৰ কাউনটো ইমান ভাল বস্তু হয় কাউনটোত বহুত পুষ্টি থাকে আগতে মানুহ একাদশীত খাইছিলে আগতে মানুহ পায়স খাইছিলে কাউনৰ পায়স বনাই মাজে কাউনটোত ভিটামিন B12 থাকে B12টো কিন্তু সব জায়গাতে নাথাকে এনিমেল প্ৰডাক্টত থাকে কিন্তু এইটোত B12 আছে নাৰ্ভাছ চিষ্টেম যাৰ নাৰ্ভৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে খুবেই ভাল তাৰ বাহিৰে হাৰ্ট হেল্থটো ভাল কৰি ৰাখে আৰু স্কিনৰ কাৰণে সদায় ক্ৰীম লগালে নহ'ব নহয় মুখত বিভিন্ন ধৰণৰ ক্ৰীম ফেচ ৱাছ লগালে নহ'ব খাব লাগিব ভাল ভিতৰৰ পৰা এটা গ্লেজ আনিব লাগিব হয়নে চ' এইটো তেনেকৈ গ্লেজ পাবা তাৰ বাহিৰেও যাৰ ঘৰত চুগাৰ পেচেণ্ট আছে দালিয়া ওটছ খোৱাতকৈ ভাল কাউনৰ ভাত বা কাউনৰ চাউল খিচুড়ি ফৰ্মত বা যি ফৰ্মত খাব পাৰে সেনেকুৱা এটা টাইম মই খাবলৈ মানে ছাজেষ্ট কৰিম ইয়াৰ বাহিৰেও ফেট লছ যোনে কৰিব খোজে কাউনটো খুব ভাল এটা অপশ্যন হয় ফেট লছ বা ৱেট লছ কৰিব খুজিলে কাউনৰ মানে চাউলটো খুব বহুত ইম্পৰ্টেণ্ট হয় এনেকৈ বহুত ধৰণৰ আৰু আমাৰ লগত মিলেটছ আছে কিন্তু এই দুটা মিলেটছ আমাৰ লোকেল মানে অসমৰ লোকেল কাৰণে মই এই দুটাৰ বিষয়ে বেছি ক'ব খুজিছিলোঁ আৰু ফক্সটেল মিলেট কেনেকৈ খাব বা কাউন কেনেকৈ খাব কাউনৰ আপোনালোকে খিচুড়ি বনাব পাৰে বিভিন্ন ধৰণৰ চব্জি দি কেনে কাউনৰ উপমা বনাব পাৰে উপমা বুজি পায়নে উপমা মানে চুজি যে নিমখীয়া চুজি বনাই ন তেনেকৈ এনেকৈ বনাব পাৰে ভিজাই কেনে ৰাখিব লাগিব কিন্তু কাউন সদায় 6 ঘণ্টাৰ পৰা 8 ঘণ্টা পানীত তিয়াই ৰাখিব লাগিব এগেইন ফাইটিক এচিড মানে আমাৰ প্লান্ট বেছ বস্তুবিলাক সেইকাৰণে ভাল নকয় কাৰণ এইবিলাকত ফাইটিক এচিড থাকে বাট কিছুমান কুকিং টেকনিক আছে যেনেকৈ যদি চ'ক কৰি ৰাখোঁ বা তিয়াই ৰাখোঁ তেনেহ'লে এইবিলাক গুচি যায় চ' এইটো এটা আৰু ক্ষীৰ বনাই মাজে মাজে খাব পাৰে পায়স বনাই কেনে খাব পাৰে আৰু ইয়াৰ চিলাও বনাব পাৰি চিলা মানে পিঠা নিচিনাকৈও বনাব পাৰি তিয়াই কেনে অলপ বটি বা পেষ্ট বনাই কেনে বহুত ধৰণৰ ৰেচিপি আছে বাছ খোৱা আৰম্ভ কৰিব লাগে ইয়াৰ বাহিৰেও আৰু মিলেটছ আছে যাৰ নামবিলাক মই মেনশ্যন কৰিছোঁ আমাৰ ইয়াতে তেনেকুৱা লোকেলি খেতি নহয় বাট তথাপি এইবিলাক মিলেটছ মানে ভাৰতৰ বিভিন্ন ঠাইত লোকেলি এভেইলেবল হয় আৰু আমাৰ বেমাৰবিলাক ঠিক কৰোঁতে যেনেকৈ PCOD নাম শুনিছে পিৰিয়ড যাৰ ইৰেগুলাৰ হয় তেওঁলোকৰ ডায়েটত মিলেটছ থাকিবই লাগে বহুত সোনকালে আৰু সবচে ভাল এটা নিউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ মোৰ লাষ্ট 1.5 year বা 2 yearsৰ এক্সপিৰিয়েঞ্চত মই PCOD পেচেণ্ট within 1 to 3 months ট্ৰিট কৰিছোঁ উইদাউট এনি মেডিচিন দে আৰ গেটিং দেয়াৰ মানে তেওঁলোকৰ নিজৰ পিৰিয়ড চাইকেল উইথ ডায়েট আৰু মিলেটে বহুত হেল্প কৰিছে এই জাৰ্ণিত মিলেটে বহুত হেল্প কৰিছে চ' মিলেট ইমানেই বেছি ইম্পৰ্টেণ্ট যদি আপোনাৰ কিবা বেমাৰ আছে ই ৰিকভাৰ কৰাত আপোনাক বহুত সহায় কৰিব সহায় নহয় সি নিজে মেজৰ ৰোল ল'ব মানে হিৰো ৰোল ল'ব আৰু ই ঠিক কৰিব আপোনাৰ বেমাৰ ঠিক আছে চ' মিলেট খোৱা আমি আৰম্ভ কৰিব লাগিব